নমস্কাৰ মৰিবিল চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই কুচিয়া টেংকিটো আপোনালোকক প্ৰায় 2-3 মাহ আগতে বনাই দেখুৱাইছিলোঁ আৰু কুচিয়া টেংকিটোত মই প্ৰায় 50ডালমান কুচিয়া মই ইয়াতে এড কৰিছিলোঁ। গতিকে এতিয়া মই কুচিয়াখিনি কি পৰিস্থিতি পাইছে মই আপোনালোকক দেখুৱাব ওলাইছোঁ। আজি প্ৰায় 2-3 মাহ হৈ গ'ল। এইটো চাওক কুচিয়া টেংকিটো, সেই কুচিয়া টেংকিটো একদম কম সহজত বনাই দেখুৱাইছিলোঁ, মাত্ৰ 200-300 টকাত মই বনাই দেখুৱাইছিলোঁ। এইটো কেৰিবেগ দি পেলাই চাওক, এইটো কেৰিবেগ দি পেলাই বনাই দেখুৱাইছিলোঁ। গতিকে এতিয়া মই 2-3 মাহৰ পিছতনো কি পৰিস্থিতি পাইছে আপোনালোকক দেখুৱাই আছোঁ। চাওকচোন, আহক। এইটো চাওক, মই ফেচবুকত এটা পোষ্ট পাইছিলোঁ যে কুচিয়াই ব্ৰইলাৰ দানা বা ছাল বা এনেকুৱা লিভাৰ দিলে খাই বুলি, কিন্তু তেনেকুৱা একো নহ'ল। মই দি চালোঁ, কিন্তু পানীখিনি নষ্ট হৈছিলে কাৰণে মই সেইখিনি আকৌ পেলাই দিলোঁ। গতিকে যদি গেলিলে খায় তেতিয়াহ'লে নাজানো, কিন্তু মই দিছিলোঁ, মই নাখালে, গতিকে মই সেইবিলাক পেলাই দিলোঁ। আৰু কাউৰী চৰাই আহি পেলাই সেইবিলাক লৈ গ'ল, নষ্ট কৰিলে, কিবা কিবি হৈ গ'ল। গতিকে সেইবিলাক আৰু দিয়া নাই। মই ইয়াতে চাওক, এইবিলাক গাঁতবিলাক দেখিছে, এইবিলাক চাওক গাঁতবিলাক, গাঁত ইয়াতে কুচিয়াবিলাক থাকে আৰু এই মাটিখিনিতে থাকে কুচিয়াবিলাক। আৰু সিফালে এইটো মই আলি নিচিনাকৈ, এইখিনিত আলি নিচিনাকৈ দি দিছিলোঁ। আলি নিচিনাকৈ দিয়াৰ পিছত সিটো চাইডে পানীখিনি নষ্ট নোহোৱাকৈ সেইফালে ধৰি লওক কুচিয়া ধৰি লওক ইয়াতে পানী যদি সিহঁতে অক্সিজেন ল'ব, অশান্তি পায় এই বোকা বা ইয়াৰ গোবৰৰ পানীত যদি অশান্তি পায়, সিটো চাইডে ভাল পানী সিহঁতে ল'ব পাৰিব। তেনেকুৱা চিষ্টেমত মই এইটো গঁৰালটো বনাই দিছিলোঁ, এই টেংকিটো। গতিকে তেনেকৈয়ে মই ইয়াতে প্ৰায় 3 মাহ বা 2-3 মাহ হৈ গ'ল মই এতিয়া ইয়াতে কুচিয়া এড কৰা। মই এতিয়া আপোনালোকক দেখুৱাব লৈছোঁ কি পৰিস্থিতি পাইছে। আৰু মই আহাৰ দিছিলোঁ, প্ৰায় 2-3 বাৰমান আহাৰ দিছিলোঁ। বেছি দিন আহাৰ দিয়া নাই, 2-3 বাৰমান দিছোঁ। আৰু আহাৰটো মই কেনেকৈ দিছোঁ আপোনালোকক দেখুৱাইছোঁ। এইটো কেঁচুটো ইয়াত এতিয়া দেখিছে, এইটো চাওক, গোবৰটো দেখিছে, গোবৰটো আধা মৰা গোবৰটো দিছিলোঁ আপোনালোকক তেতিয়া দেখুৱাইছিলোঁ আগৰ ভিডিঅ'ত। যিসকলে চোৱা নাই আগৰ ভিডিঅ' চালে গম পাই যাব। তাতে মই কেঁচু এড কৰিছিলোঁ, ইয়াতে কেঁচু দিছিলোঁ, জিন্দা কেঁচু দিছিলোঁ। আৰু জিন্দা কেঁচু এতিয়ালৈকে আছেনে নাই মই আপোনালোকক জিন্দা কেঁচুবিলাক দেখুৱাই আছোঁ। কাৰণ কুচিয়া যেতিয়া ভোক লাগিব তেতিয়া নিজে ইয়াত আহাৰ বিচাৰি খায় তেখেতলোকে, এই কুচিয়াবিলাকে। গতিকে মই এতিয়া কুচিয়া কিমান আহাৰ খাইছে বা কিমান কেঁচু ইয়াত আছেনে নাই মই দেখুৱাই আছোঁ। চাওক, কেঁচুবিলাক দেখুৱাই আছোঁ। এইবিলাক কেঁচু দেখিছে, পোৱালি পাৰিছে, চাওক এইবিলাক পোৱালি পাৰিছে, দেখুৱাই আছোঁ। এইবিলাক চাওক, দেখিছে, কেঁচু ইয়াতে দিছিলোঁ কাৰণে কেঁচুবিলাকে এতিয়া পোৱালি পাৰিছে। এইবিলাক কুচিয়াই যিবিলাক কুচিয়াৰ দৰকাৰ হ'ব তেতিয়াই এইবিলাক পোৱালিবিলাক ধৰি পেলাই খাব পাৰিব বা কেঁচুবিলাক ধৰি পেলাই খাব পাৰিব। তেনেকুৱা চিষ্টেমত মই বস্তুটো ৰাখিছোঁ যাতে সিহঁতক লাগতিয়াল হ'লে সিহঁতে ধৰি ল'ব পাৰে, নিজে চিকাৰ কৰি পেলাই নিজে সিহঁতে আহাৰটো ল'ব পাৰে। গতিকে আৰু ডাঙৰ কেঁচু আছেনে নাই, এই চাওক ডাঙৰ কেঁচু ওলাইছে, এইডাল চাওক ডাঙৰ কেঁচু, এইবিলাক চব পোৱালি দিছে, এইবিলাক চব পোৱালি ওলাইছে। গতিকে এই পোৱালিবিলাক ইয়াত থাকিলে ইয়াত ডাঙৰ হ'ব আৰু সিহঁতে আহাৰ পাই থাকিব। গতিকে ইমান আহাৰ যত্ন কৰাৰো ইয়াত দৰকাৰ নাই। গতিকে মই যেনেকুৱা চিষ্টেমত বনাইছোঁ, মানে ইয়াতে গোবৰখিনি দিছোঁ, দিয়াৰ পিছত গোবৰত মানে কেঁচুখিনি মই মেলি দিছোঁ। ইয়াতে চাওক গোবৰখিনি দিছোঁ, ইয়াতে গোবৰখিনি দি পেলাই ইয়াতে এইখিনিত মাটি দিছোঁ। ইয়াতে মাটিখিনি এইবিলাক গাঁত বনাই পেলাই ইয়াতো গাঁত দেখিছে, এয়া চাওক গাঁত, চাওক দেখিছে এইবিলাক গাঁত। ইয়াতে গাঁতত মানে কুচিয়াবিলাক নিজে আহি পেলাই ইয়াতে আহাৰ বিচাৰি ল'ব পাৰে। তেনেকুৱা চিষ্টেমত মই টেংকিটো বনাই দিছোঁ। গতিকে ইমান আহাৰ যত্ন লৈ থাকিবও নালাগে। গতিকে আপোনালোকে এইটো এবাৰ এড কৰাৰ পিছত আপোনালোকে ইয়াতে কেঁচুবিলাক ধৰি লওক আপোনালোকে যদি জিন্দা কৰি ৰাখি পেলাই দিয়ে, তেতিয়াহ'লে আপোনালোকে ধৰি লওক 2 মাহৰ মূৰত বা 3 মাহৰ মূৰত আপোনালোকে আহাৰ যত্ন যোগান ধৰিলেও হৈ যাব। কাৰণ কেঁচুবিলাকে ইয়াতে পুনৰ পোৱালি দিছে, দেখিছে, মই দেখুৱাইছোঁ কেঁচুবিলাকে ইয়াতে পোৱালি দিছে আৰু সেইবিলাক আহাৰে কুচিয়াবিলাকে পাই থাকিব। গতিকে তেনেকুৱা চিষ্টেমত বনাইছোঁ। এতিয়া বাৰু চাওঁ আমি কুচিয়া কেনেকুৱা কি পৰিস্থিতি পাইছে, কুচিয়াবিলাক আমি দেখুৱাই আছোঁ। প্ৰথমবাৰ কুচিয়া পালন কৰিছোঁ, গতিকে বিশেষ অভিজ্ঞতা নাই। কুচিয়া থাকিবৰ কাৰণে কলপাত ব্যৱহাৰ কৰিছিলোঁ, কিন্তু হয়তো অধিক সাৰযুক্ত হোৱাৰ বাবে 2-3টা কুচিয়া মৰা দেখা গৈছিলে। গতিকে সেইটো কাৰণ হ'ব পাৰে, কলপাতৰ কাৰণটো হ'ব পাৰে। গতিকে আপোনালোকে কলপাত ব্যৱহাৰ নকৰিলে ভাল হয়। এইখিনি সানি পেলাই দেখুৱাই আছোঁ, চাওক ইয়াত এইবিলাক গাঁতবিলাক দেখিছে, এই গাঁতবিলাকতে সিহঁতে গাঁত খান্দি থাকে, মাটিখিনিতে গাঁত খান্দি থাকে কুচিয়াবিলাকে। চাওক পানী এতিয়া বহল হৈ আছে, গতিকে সকলোখিনি দেখুৱাব নোৱাৰিম, কিমান বাৰু দেখুৱাব পাৰোঁ দেখাই আছোঁ। ইয়াত চাওক এই গাঁতবিলাকতে সিহঁতে গাঁত খান্দি থাকে। এইটো দেখিছে, এইটো চাওক, এইটো দেখিছে, চাওক এইটো গ'ল, এইটো গ'ল, দেখিছে গ'ল। আৰু দেখুৱাই আছোঁ, চাওক ধুনীয়া, সিহঁতে একদম পূৰা সতেজ হৈ আছে। এই কেঁচু দেখিছে, ইয়াৰ পৰাই কুচিয়া আহাৰ সংগ্ৰহ কৰে কেঁচু, চাওক দেখিছে, এইটো কেঁচু, ইয়াৰ পৰাই কুচিয়া আহাৰ সংগ্ৰহ কৰে। এই গাঁত দেখিছে, গাঁতবিলাকত ইয়াতে থাকে কুচিয়া।
বহুত গাঁত আছে, কাৰণ 50টা কুচিয়া এৰি দিয়া হৈছিলে। চাওক আৰু দেখুৱাই আছোঁ, এই গাঁত দেখিছে, এইটো গাঁত চাওক, এইবোৰ গাঁতবিলাকতে থাকে। আৰু মই দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। কুচিয়া যিহেতু জুম বান্ধি থাকে, গতিকে কোনখিনিত বা জুম বান্ধি আছে সেইখিনি হয়তো এতিয়া আইডিয়া কৰিব পৰা নাই। গতিকে মই সানি পেলাই দেখুৱাই আছোঁ কিমানখিনি মানে দেখুৱাব পাৰোঁ। এতিয়া এইখিনিত আৰু নাই, গতিকে সিহঁতে ছাইডৰ ফালে কোনোবা বেলেগ ছাইডৰ ফালে আছে। গতিকে মই চাওঁ চেষ্টা কৰি আপোনালোকক দেখুৱাবলৈ। এয়া এটা দেখা পাইছোঁ, এইটো চাওক, মই দেখুৱাই আছোঁ। এইটো চাওক, দেখিছে, এইটো লচক কৰিছে, এইটো চাওক, চাওক চাইজটো ধুনীয়া হৈছে। এইটো চাওক, দেখিলে চাইজটো ধুনীয়া হৈছে, ডাঙৰ হৈছে অলপ। বহুত স্পীড যায় কাৰণে কোনফালে সোমাই গ'ল ধৰিব নোৱাৰিলোঁ। গতিকে আৰু মই বেলেগ দেখুৱাবলৈ চেষ্টা কৰিম। এইফালে গোবৰখিনি তলত আছে, মই দেখুৱাই আছোঁ আপোনালোকক। আপোনালোকে চাব, যিমান পাৰোঁ মই চেষ্টা কৰিছোঁ যাতে কেনেকুৱা হৈছে সিহঁতৰ হেৰিবিলাক আকাৰবিলাক মই দেখুৱাব চেষ্টা কৰিছোঁ, যাতে সিহঁতে ডাঙৰ হৈছেনে নাই, কেনেকুৱা দিয়াতকৈ অকণমান ডাঙৰ হৈছেনে নাই মই দেখুৱাব চেষ্টা কৰি আছোঁ। এতিয়া যিটো দেখুৱালোঁ অকণমান ডাঙৰ হৈছেই, গতিকে বাকী আৰু কিমান দেখুৱাব পাৰোঁ চাই আছোঁ, চাই থাককচোন। চাওক, এইটো মই দেখুৱাইছোঁ, দেখিলে, এইটো চাওক, এইটো দেখিলে, এইটো কিমান ধুনীয়া হৈছে, দেখিছেনে? আৰু এনেকৈ কৰি যিমান পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া কেইটা দেখুৱালোঁ জানো, 4-5টামান দেখুৱালোঁ নেকি। গতিকে ধৰিবলৈও অলপ অসুবিধা, আৰু বোকাৰ তলত গুচি যায়, বেলেগত গুচি যায়, ইফালে খেপিয়ালে সিফালে গুচি যায়। গতিকে যিমানকেইটা পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইমান এতিয়া 2-3 মাহ দেখিছে কিমান ধুনীয়াকৈ আছে সিহঁতে। গতিকে অকণমান চেহেৰাটো অকণমান ডাঙৰ হৈছে, গোটটো অকণমান ডাঙৰ হৈছে। গতিকে মই ৰিজাল্টটো ভালেই পাইছোঁ। আৰু বাকী কিমান দেখুৱাব পাৰোঁ বাৰু দেখুৱাই আছোঁ। সকলোবিলাক গোবৰত সোমাই আছে, গতিকে মই দেখুৱালোঁ। ইয়াতে মানে এইবিলাক আহাৰবিলাক দেখিছে, এইবিলাক আহাৰবিলাক চাওক। ইয়াতে মানে কুচিয়া কেঁচুবিলাক ডাঙৰ হ'ব পৰাও সুবিধা আছে। গতিকে এইবিলাক পোনা দেখিছে, এইবিলাক কেঁচু পোনা। গতিকে কুচিয়াবিলাক এনেকৈ ডাঙৰো হ'ব, ইয়াতে থাকিব, খাবও পাৰিব, থাকিব পাৰিব, সেনেকুৱা সুবিধা কৰি দিছোঁ। গতিকে আপোনালোকে যিসকলে পুহিব বিচাৰে তেখেতসকলে আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব, আৰু আমি আগলৈ তথ্যবিলাক দি থাকিম। এতিয়া দেখিলে ইয়াতে গোবৰবিলাক দিছোঁ, ইহঁতে আহাৰ পায়ো থাকে আৰু ইয়াতে থাকিবও পাৰে। আৰু ইয়াতে মাটি দিছোঁ যাতে এইফালে পানী নষ্ট হোৱা নাই, দেখিছে পানীখিনি ধুনীয়া হৈ আছে। পানীখিনি নষ্ট নোহোৱাকৈ দিছোঁ, এইখিনিত মাটি দি দিছোঁ যাতে মাটিখিনিত সিহঁতে মন গ'লে থাকিবও পাৰে, আৰু ইফালে পানীটো নষ্ট নহয়, এনেকুৱাকৈ পাৰ্টিশ্যন কৰি ভাগ কৰি দিছোঁ। গতিকে ইমানে জনালোঁ। কুচিয়াৰ তথ্যবিলাক এনেকেই মাজে মাজে দি থকা হ'ব। গতিকে এইটো দেখিলে এতিয়া কুচিয়াৰ টেংকিটো, ইয়াতে এতিয়া কুচিয়াবিলাক এনেকৈ ৰাখিছোঁ। আৰু ইয়াতে সিহঁতে এতিয়া আজি প্ৰায় 2-3 মাহ হৈ গ'ল, আৰু ইয়াতে গোবৰখিনিৰ তলতে গোটেইখিনি কুচিয়া আছে। ধৰিবলৈ সক্ষম নহয়, যিটো পানীখিনি সিঁচিব লাগিব। তেতিয়া আমি যেতিয়া লাষ্টত ধৰা সময়ত কেনেকৈ ধৰিব, আৰু মাজে মাজে ইয়াৰ তথ্যবিলাক দি থাকিম। গতিকে যিসকলে আমাৰ চেনেলটো ভাল পায় আৰু খেতি বাতি 2-1 তথ্য দি থকা হয়, গতিকে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যদি আমাৰ ভিডিঅ'বিলাক ভাল লাগে। আৰু কুচিয়া পালনটো একদম আপোনালোকে কম খৰচত আৰু সহজতে পালন কৰিব পাৰিব যদি আপোনালোকে এনেকৈ পালন কৰিব বিচাৰে। গতিকে আমাৰ চেনেলটো যদি ভাল লাগে, আমাৰ চেনেলৰ ভিডিঅ'বিলাক যদি ভাল লাগে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আমাৰ চেনেলটো ইতিমধ্যে নামটো গম পাইছে আপোনালোকে, মৰিবিল। গতিকে যিসকলে ফেচবুকৰ পৰা ডাইৰেক্ট লিংকত আহিব নোৱাৰে, তেখেতসকলে ইউটিউবটো খুলি তাত ছাৰ্চ কৰিব মৰিবিল বুলি, আৰু আমাৰ চেনেলৰ ভিডিঅ'বিলাক পালে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।